গ্ৰহণ কৰিব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ আজিৰ এই বৈতামাৰী শাখাৰ বৈঠকত উপস্থিত আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম লগতে উপস্থিত আছে বৈতামাৰী নগৰ শাখাৰ সম্পাদক হৰ্ষজিৎ চৌধুৰী। আগন্তুক বৈঠক চলোৱাৰ কাৰণে মই বঙাইগাঁও ইউনিভাৰ্চিটি আৰু বাসস্থান বৈতামাৰী এনেকৈ নিজৰ নিজৰ পৰিস্থিতি মই অনুৰোধ জনাম। চিনি নাপাব পাৰে, কোনোবাই তেখেতক চিনি নাপাব পাৰে, গতিকে নিজৰ নিজৰ পৰিচয়টো আমি ভালদৰে শুনি লওঁ। কোনেও যাতে নিজৰ মাজত কথা নাপাতে অকণমান সময়। কোনেও নিজৰ মাজত কথা নাপাতিব। नमस्कार, मोर नाम श्री दीपांजलि राय, शिक्षक BA पश्चिम इंदिरा महाविद्यालय बৈতামাৰী। अखिल भारतीय विद्यार्थी परिषदर লগত 2025 চনৰ পৰা মই জড়িত দায়িত্ব ষ্টেট এক্সিকিউটিভ মেম্বাৰ। নমস্কাৰ, নাম জিতু চৌধুৰী, শিক্ষা বিজেপি লগত জড়িত দায়িত্ব বৈতামাৰী।